নমস্কাৰ, মই সুব্ৰত আৰু আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে আজি মোৰ ইউটিউব চেনেল সুব্ৰত দুৱাৰ ইউটিউব চেনেলটি আজি 1K ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে আৰু আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদত আজি মোৰ ইউটিউব চেনেলটিয়ে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে আৰু আগলৈ যাতে এনেকৈ মৰম দি যাব, আগুৱাই যাব পাৰোঁ। নতুন নতুন ভিডিঅ' নতুন নতুন কণ্টেণ্ট ভিডিঅ' দি পেলাই আগুৱাই যাব পাৰোঁ, এনেকৈ মৰম দি যাব সদায়। আৰু আজি মোৰ খুবেই ভাল লাগিছে কাৰণ মই কেতিয়াও ভবা নাছিলোঁ যে মই ইমান কম সময়ৰ ভিতৰত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰিম আৰু ফাইনেলি 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ল। তো অশেষ ধন্যবাদ সকলোকে। আৰু আজি কোন কোন ইউটিউবাৰসকলে মোক শুভেচ্ছা ভিডিঅ' ক্লিপ দিছিলে শুভেচ্ছা বাণীৰ, আৰু সেই ভিডিঅ' ক্লিপকেইটা ভাবিছোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাওক আৰু সদায় ছাপোৰ্ট কৰি যাব যাতে এনেকৈ আগুৱাই যাব পাৰোঁ। তো ব'লক তেতিয়াহ'লে ভিডিঅ'কেইটা দেখুৱাওঁ আপোনাক। নমস্কাৰ, মই ময়ূৰে কৈছোঁ আৰু আপোনালোকে চাই আছে সুব্ৰতৰ দুৱাৰৰ ইউটিউব চেনেল। এই চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। গতিকে মোৰ তৰফৰ পৰা অৰ্থাৎ ময়ূৰ মিক্স আছামিজ পৰিয়াল তৰফৰ পৰা সুব্ৰতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি এনেকৈ আগবাঢ়ি যোৱা, তোমাৰ চেনেলটোৱে 1Kৰ পৰা গৈ 10K, 20K, 50K, 1 লাখ এনেকৈ 1 মিলিয়নলৈ গতি কৰক, তাৰে কামনা কৰিছোঁ। তুমি ভাল ভাল ভিডিঅ' বনাই যোৱা, আমাক ভাল ভাল ভিডিঅ' উপহাৰ দিয়া, তাৰে কামনা কৰিছোঁ, তাৰে আশা কৰিছোঁ। আৰু সকলোৱে গমে পাইছে বৰ্তমান পৰিস্থিতিৰ কথা, সমগ্ৰ অসমত এটা ক'ভিডে গ্ৰাস কৰি আছে। গতিকে আমি সকলোৱে সজাগ হৈ থাকিব লাগিব। সকলোৱে মাস্ক পৰিধান কৰিব, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব, লগতে চৰকাৰে যিখিনি নিয়ম দিছে সকলোৱে মানি চলিব, তাৰে কামনা কৰিছোঁ আৰু বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম। নমস্কাৰ সকলোকে, মই জ্ঞানদীপ। আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে ভাইটি সুব্ৰতৰ যিটো ইউটিউব চেনেল সুব্ৰত দ্বাৰা, তাৰ চেনেলটো আপোনালোকৰ মৰমৰ বাবে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ভাইটিলৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অনাগত দিনত আপোনালোকে তাক যেন এনেকৈ ছাপোৰ্ট কৰি যায়, তাকে ধন্যবাদ। নমস্কাৰ, আজি ভাইটি সুব্ৰত দুৱাৰাৰ ইউটিউব চেনেল সুব্ৰত দুৱাৰ অফিচিয়েল ইতিমধ্যে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তাৰ বাবে তাক মই বহুত বহুত শুভকামনা জনাইছোঁ। এনেকৈ ভাল ভাল ভিডিঅ' বনাই দি থাকা। ধন্যবাদ। Hey guys, good morning. টেঙানি দিবা চেনেলৰ পৰা সুব্ৰত দুৱাৰাৰ চেনেলটোলৈ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন থাকিল। তাৰ চেনেলটোত আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। ভাই পুৰা মজা কাম কৰি যোৱা আৰু অসমৰ ইউটিউব কমিউনিটি আগুৱাই নিবলৈ যত্ন কৰা আৰু ভাল হ'ব। গুড লাক, তুমি ভাল এনেকৈ কাম কৰি যোৱা। বেষ্ট অফ লাক। হাই, মই চান। সুব্ৰত দ্বাৰা ইউটিউব চেনেলটো আজি 1K ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হ'ল, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। তুমি আৰু আগুৱাই যাওঁ আৰু ভাল ভাল ভিডিঅ' আমাৰ আগবঢ়াই যাওঁ। ধন্যবাদ। আকৌ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ সদায় ছাপোৰ্ট কৰি যাব যাতে আৰু নতুন নতুন ভিডিঅ' দি যাব পাৰোঁ সদায়। আৰু আজি খুবেই ভাল লাগিলে কাৰণ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। বিশেষকৈ ধন্যবাদ জনাইছোঁ ময়ূৰ দা, তেওঁলোকে ছাপোৰ্ট কৰিছে, বহুতে ছাপোৰ্ট কৰিছে। আৰু বিশেষকৈ ধন্যবাদ জনাম মোৰ দাদা এজন, তেওঁ নীলছ বিতুপন। তো নীলছ বিতুপন দাই মোক বহুত ছাপোৰ্ট কৰিছিলে ইউটিউবত। মই ইউটিউবৰ বিষয়ে যে একো গম পোৱা নাছিলোঁ, একো জনা নাছিলোঁ, ইউটিউব কেনেকৈ চলায়, কি কৰিব লাগে, কি কৰিব নালাগে, সেইবিলাক চব মোক নীলছ বিতুপনে মোক শিকাই দিছিলে চব। আৰু তেনেকৈ মই নীলছ বিতুপনে যেনেকৈ শিকাইছিলে তেনেকৈ মই আগুৱাই গৈছিলোঁ। যেনেকৈ শিকিছিলোঁ, তেওঁ যিখিনি শিকাই দিছিলে সেইখিনি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যিখিনি জনাখিনিতো জানিছিলোঁ আৰু যিখিনি নাজানো তেওঁৰ পৰা মই শিকিছিলোঁ আৰু তেওঁৰ পৰাই জানিছিলোঁ। সেইবাবে তেওঁক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ নীলছ বিতুপন দা, আৰু তোমাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ কাৰণে মই এইখিনি পৰ্যায় পাইছোঁহি। থেংক ইউ ছ' মাছ। থেংক ইউ।